হেল্ল' গাইজ, গুড মৰ্ণিং। আজি আমি যাম মানে পশ্চিম ধেমাজিত অৱস্থিত ঘুগুৱা দৌলটো চাবলৈ। তো আৰু আপোনালোককো দেখুৱাম দৌলটো কেনেকুৱানো। এতিয়া আমি চাবলৈ যাম মানে দৌলটো কোৱা শুনো যে সেইটো মানুহে বনোৱা নহয় বুলি কোৱা শুনো, মানে জল কুঁৱৰীয়ে বনোৱা বুলি কোৱা শুনিছিলোঁ। তাকে আজি চাবলৈ যাম, তো আপোনালোককো দেখুৱাম। মই এতিয়া ঘৰতে আছোঁ, গা চা ধুই মেলি ওলাই ৰেডি হৈ যাম আৰু আপোনালোকক দেখুৱাম। তো আপোনালোকক আকৌ লগ পাই আছোঁ। মই প্ৰথমতে ৰেডি হৈ লওঁ দোস্ত। ফাইনেলি আমি গা চা ধুই মেলি এতিয়া ৰেডি হৈ গ'লো। এয়া মোৰ লগৰজনো আহি পালেহি, তেওঁৰ লগতে এতিয়া যাম আমি। তো ব'লক এতিয়া আপোনালোকৰ লগত আমি গৈ থাকোঁ, মানে যিহেতু আজি যাম আমি পশ্চিম ধেমাজিৰ যিটো ঘুগুৱা দৌলটো চাবলৈ আমি যাম। আৰু দৌলটো হৈছে মানে এইটো মানুহে বনোৱা নহয়, আপোনালোকক আগত ক'লোৱে, মানে এইটো জলকুঁৱৰীয়ে বনাইছিলে বুলি কোৱা শুনিছিলোঁ। আৰু মানে ৰাতিৰ ভিতৰতে জলকুঁৱৰীয়ে দৌলটো বনাইছিলে আৰু ৰাতিপুৱা সময়তে মানে কুকুৰাই যেতিয়া দাগ মাৰিলে তেতিয়া গেটখন বনাবলৈ থাকি গৈছিলে আৰু গেটখন এতিয়া মানুহে নিজে বনালে। তো আমি এই দৌলটোকে আজি চাবলৈ যাম। তো ব'লক ভিডিঅ'টো পলম নকৰোঁ আৰু আপোনালোকক বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ডাইৰেক্ট আপোনালোকক মই গৈ আজি দৌলটো দেখুৱামগৈ। তো দৌলটোত আপোনালোকক গৈ লগ পাই আছোঁ। তো দোস্ত এতিয়া ফাইনেলি মই আহি পালোহি আমাৰ যিটো ঘুগুৱা দৌলত পালোহি। ঘুগুৱা দৌলৰ গেটখন আপোনালোকে দেখিছে। তো এতিয়া আমি ভিতৰলৈ সোমাই যাম, ভিতৰত সোমাই আপোনালোকক দেখুৱাম। তো ব'লক। এতিয়া দোস্ত আমি বৰ্তমান মানে মন্দিৰটোৰ ভিতৰত সোমালোঁ আৰু ইয়াতে জোতা মোজা খুলি মেলি ইয়াতে থৈ আমি যাম ভিতৰলৈ। তো জোতাযোৰ প্ৰথমতে খুলি লওঁ ন, তাৰপিছতে মন্দিৰ ভিতৰত জোতা মোজা পিন্ধিটো যাব নোৱাৰি। আৰু বন্ধুসকল আমি ইয়াৰ ভিতৰলৈ সোমাই যাবলৈ লওঁতে আপোনালোকক আৰু এটা বস্তু দেখুৱাই দিছোঁ। ইয়াতে ঘুগুৱা দৌল বাকৰি বুলি লিখা আছে, কিন্তু ইয়াত কোনো স্থাপিত তাৰিখ লিখা নাই। যদি ভিতৰত ক'ৰবাত পাওঁ তেতিয়াহ'লে দেখিলে আপোনালোকক কম নিশ্চয়। তো ব'লক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। আৰু ভিতৰলৈ সোমাই যাওঁতে এইটো আমাৰ এটা বেল আইকন আছে, বেল আইকনটো এবাৰ প্ৰেছ কৰি থৈ যাওঁ। দোস্ত ভিতৰখন কিন্তু ভালেই লাগিছে, দেখি খুবেই ভাল লাগিছে। আৰু আগলৈ মন্দিৰটো পালে গম পাম বা আৰু আগলৈ কেনেকুৱা। দুয়োফালে গছ গছনি লগাই থোৱা আছে আৰু এইফালে ইয়াতে এটা পুখুৰী আছে। এইটো পুখুৰীৰ কাষতে এইটো ৰাস্তা আৰু এইফালেতো এইটো দৌলৰ কাৰণে ইফালে যাবৰ কাৰণে ৰাস্তা আছে। ভিতৰলৈ এতিয়া আমি সোমাই আহি আছোঁ, মানে আহি ভাল লাগিছে কিন্তু দেই। যিহেতু কাষত গছ গছনি কিবা কিবি এইবিলাক মানে ফুল কিবা কিবি এইবিলাক থৈছে ইয়াতে, এইবিলাক চব ফুল গছ আছে। আৰু আগলৈ এজোপা ডাঙৰ গছ আছে দেই। আৰু আগতেও মই এবাৰ আহিছিলোঁ, আহোঁতে দেখিছিলোঁ এই গছজোপা। আৰু এতিয়াও এজোপা গছজোপা আছে ইয়াতে। গছজোপাত কিবা আছে, কিবা মুখা লগাই থোৱা আছে। এইকেইটা কিহৰ মুখা মই নাজানো বাৰু বিশেষ। ইয়াতে মুখা বনাই থোৱা আছে, মানে মানুহৰ মুখৰ চেফ বনাই থোৱা আছে। আৰু আপোনালোকক দেখুৱাইছোঁ মই ভালকৈ এবাৰ কেমেৰাত। বস্তু এয়া গছজোপাতে এইটো এটা মুখা বনাই থৈছে, কিহৰ মুখা নাজানো বাৰু। আৰু এইটো এটা কিবা বাট আছে গছজোপাতে, এইটো এয়া মুখা। আৰু এইটো পুখুৰীটো ইয়াৰ কাষতে। আৰু সেইফালেও এনেকৈ ৰাস্তা আছে, এইফালেদি এনেকৈ ঘূৰিবৰ কাৰণে দিছে। এইখন আমাৰ পাৰ্কৰ নিচিনা নহয় জানো। আৰু এই দৌলটো আমি আহি পালোহি এইটো। আৰু ইফালে এয়া চবফালে ঘূৰিবৰ কাৰণে ৰাস্তা আছে। আৰু ইয়াতে কিবা কামো চলি আছে নেকি, তাতে এইবিলাক কিবা ফেঞ্চিং আনি থৈছে। ইয়াতে এখন যাবৰ কাৰণে অলপ চেণ্ডেলো তাত খুলি থৈ আহিলোঁ না, ভিতৰলৈ পিন্ধিয়াটো আহিব নোৱাৰি চেণ্ডেল। এয়াই হৈছে ঘুগুৱাৰ দৌল, আপোনালোকে দেখিছে। আৰু ইয়াতে কিবা এটা লিখা আছে, এয়া দৌলৰ চৌহদৰ ভিতৰত উশৃংখল আৰু অনৈতিক কাৰ্যৰ পৰা বিৰত থাকিব ঘুগুৱা দৌল উন্নয়ন কমিটি, তাৰ তৰফৰ পৰা এইটো লিখিছে তেওঁলোকে। আৰু মানে ইয়াতে লক্ষ্য কৰক বুলি লিখা আছে, মানে ইয়াতে ঘুগুৱা দৌলটোৰ বিষয়ে কিছু কথা লিখা আছে। আৰু মানে ইয়াৰ যিবিলাক নিয়ম নীতি তাৰ বিষয়ে হয়তো কিছু লিখা আছে। আপোনালোকক মই দেখুৱাই দিছোঁ, আপোনালোকে পঢ়ি ল'ব পাৰিব। পঢ়ি আপোনালোকে জানিব পাৰিব যে এইখিনি কি লিখা আছে ইয়াতে। তো আপোনালোকে এবাৰ পঢ়ি চাই ল'ব। ব'লক এতিয়া আমি আকৌ মন্দিৰটোৰ ওচৰলৈ যাওঁ এতিয়া।
আৰু বন্ধুসকল আমি ঘুগুৱা দৌললৈ আহিলোঁ হয়, কিন্তু মানে আজি ইয়াত মানুহ নাই। মানে মানুহ এইফালে এটা ঘৰ এটা আছে, তাতে মানুহ আছে, কিন্তু এইফালে মন্দিৰটোত মানুহ নাই। আগতেও এবাৰ আহিছিলোঁ, তেতিয়াও এই দৌলটোত মানে ইমান মানুহ নহয়, কিয় এইটো নাজানো বাৰু। মানুহ মানে কেতিয়াবা কিবা পাতিলে ইয়াত নিশ্চয় আহে চাগে। এতিয়া মানুহ নাই, ভিতৰত পূজাৰী চুজাৰী আছে নাই নাজানো। যদি আছে তেতিয়াহ'লে আমি তেওঁৰ পৰা কিবা জানিবলৈ চেষ্টা কৰিম। দৌলটোৰ বিষয়ে যিহেতু আমি নাজানো, আপোনালোকক দেখুৱাম। এতিয়া বন্ধুসকল আপোনালোকক মই এই গোটেই মন্দিৰটোৰ যিটো মানে চৌপাশ, সেইটো সম্পূৰ্ণ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম যিমানখিনিলৈকে পাৰোঁ হা। আৰু এইফালে তাতে এজোপা গছ আছে, তাতে এইটো কিবা শিৱলিংগ আছে, শিৱলিংগই আছে। তাৰপিছতে আৰু এজোপা বাঁহ গছৰ নিচিনা, এজোপা নাৰিকল গছৰ ফুল চাগে এজোপা, যিহেতু মানে নাৰিকল গছ, ফুল নাৰিকল গছ থাকে যে, এইজোপাই হয়। আৰু এইফালে এয়া ত্ৰিশূল আছে, এয়া শিৱলিংগ আছে, ইয়াতে ধূপ চাকি জ্বলোৱা মেলোৱা কৰে চাগে নিশ্চয়। আৰু এয়া সৰু সৰু ফুল পুলি লগাই থৈছে, তো দেখি বহুত ধুনীয়া লাগিছে ফুল পুলিকেইটা থকাৰ কাৰণে। তো ব'লক আমি এতিয়া মন্দিৰটোৰ ভিতৰলৈ যাওঁ। তো মন্দিৰটোৰ ভিতৰলৈ যোৱাৰ আগতে আমি এবাৰ মন্দিৰটোত সেৱা এটা জনাই লওঁ। তো মন্দিৰটোত যাওঁতে ইয়াতে যিটো ঘণ্টি দিছে, ঘণ্টিটো এবাৰ আমি বজাই থৈ গৈছোঁ। মন্দিৰটোৰ ভিতৰখন যিহেতু বস্তু বহুত ভালেই লাগিছে বন্ধুসকল। পৰিষ্কাৰ, ইয়াতে লিখা আছে পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰৰ পৰা পৰিত্ৰাণ বুলি লিখা আছে, ঘুগুৱা দৌল উন্নয়ন কমিটি। আৰু তেওঁলোকে এইটো লিখিছে, লিখাৰ কাৰণে নিশ্চয় ভালেই হৈছে, কিয়নো যিহেতু চাফ চিকুণতা পৰিষ্কাৰৰ বিষয়ে যদি লিখা থাকে, তেতিয়া ৰাইজে মানে যিসকল লোক আহে তেওঁলোকে ইয়াত মানে লেতেৰা নকৰে বা চাফ চিকুণতা কৰি ৰাখিব তেওঁলোকেও। বস্তু আপোনালোকে দেখিব পাৰিলে এয়াই হৈছে ঘুগুৱা দৌল। আৰু দৌলটোলৈ আহি বহুত ভাল লাগিছে, বহুত শান্তি লাগিছে। জেগাও বহুত ঠাণ্ডা জেগা এইটো। ইয়াত আপোনালোকে আহিব, ধেমাজিলৈ আহিলে নিশ্চয় আপোনালোকে সোমাব। মই আহিছিলোঁ ঢকুৱাখানাৰ পৰা, সেয়েহে মই আপোনালোকক অহাৰ ৰাস্তা নেদেখুৱালোঁ, যিহেতু ঢকুৱাখানাবাসীয়ে জানেই ঘুগুৱা দৌলটো ক'ত আছে আৰু ঘুগুৱা কোনফালে যায়। তো আপোনালোকে যদি অন্য ফালৰ পৰা যদি আহে, তেতিয়াহ'লে আপোনালোকে ৰাস্তাটো আপোনালোকে কাৰোবাক সুধি আহিব লাগিব, কাৰণ মই ভিডিঅ'ত দেখুৱাব নোৱাৰিলোঁ। যদি মই কেতিয়াবা বেলেগ এটা ৰাস্তাত আহোঁ, তেতিয়া মই আপোনালোকক নিশ্চয় দেখুৱাম। আৰু ইয়াতে বিশেষ এইটো শিৱৰ পূজাৰ মন্দিৰ যেনহে লাগে, কিয়নো মানে ইয়াতে শিৱৰ ফটোৰে ৰখা হৈছে, মহাদেৱৰ ফটো। তো আৰু ইয়াত এয়া এটা টাইমৰ কাৰণে এইটো ঘড়ী লগাই থৈছে। আৰু ইয়াতে এইটো ডবা আছে, ইয়াতে দান পাত্ৰ আছে, আৰু ইয়াৰ চাউণ্ড বক্স লগাই থৈছে। আৰু এয়া আমাৰ শিৱৰ ডম্বৰু আছে। তো ব'লকচোন আৰু মন্দিৰটোৰ ভিতৰত এবাৰ সোমাই যাওঁ। মেইন মন্দিৰটোৰ ভিতৰত আপোনালোকক এবাৰ দেখুৱাম। আৰু বন্ধুসকল এইফালে মেইন মন্দিৰটোৰ ভিতৰতো এনেকৈ ধূপ চাকি জ্বলাই মেলি পূজা প্ৰাৰ্থনা কৰা হয়। আপোনালোকে দেখিছেই চাগে, মই ইয়াত জুম কৰি দিছোঁ, আপোনালোকে চাব পাৰে। তো আমি একেবাৰে ভিতৰলৈ নাযাওঁগৈ, কিয়নো আপোনালোকে মানে যদি কমেণ্ট কৰে বা তুমি ভিতৰলৈ কিয় নগলা বুলি, তেতিয়াহ'লে মই কৈ দিব বিচাৰিম যে মই শ্ৰীমন্ত শংকৰ নিয়মত চলাৰ মানে ল'ৰা। তো সেইকাৰণে মই মেইন ভিতৰলৈ যাব নোৱাৰোঁ, আপোনালোকক ইয়াৰ পৰাই দেখাই দিছোঁ। আৰু ইয়াতে এয়া শংখ আছে, আৰু এয়া শৰাই, মানে সঁফুৰা বা শৰাই বুলি কোৱা হয় এইখন। সঁফুৰাই নে শৰাই মই ভালকৈ নাজানো বাৰু, আপোনালোকে জানিলে মোক কমেণ্ট কৰি ক'ব। আৰু ইয়াতে শংখ আছে, শংখ মই বজাব নাজানো। যদি আপোনালোকে বজাব জানে তেতিয়াহ'লে তাকো মোক কমেণ্ট কৰি ক'ব। আৰু দোস্তো কিন্তু এটা কথা, মন্দিৰটোলৈ আহি মোক বহুত ভাল লাগিলে কিন্তু দেই। আপোনালোকেও নিশ্চয় আহিব, কেতিয়াও নহাকৈ নাথাকিব। মানে আহিলে আপোনালোকে এবাৰ চাই যাব, বহুত ভাল লাগে। এয়া মন্দিৰ ওপৰৰ পৰা মই তললৈকে আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ, আপোনালোকে চাই লওক। মন্দিৰটোৰ ভিতৰৰ পৰা মই আপোনালোকক দেখুৱালোঁ, মানে এতিয়া বাহিৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ মন্দিৰটো। মেইন মন্দিৰটোৰ ওচৰত ইয়াত এইটোৱে হৈছে দৌলৰ মন্দিৰটো, মানে দৌল বুলি কয়, মন্দিৰ বুলি কয়। তো আপোনালোকে চাই লওক এবাৰ ভালকৈ, মই আপোনালোকক দেখুৱাই দিছোঁ। এইফালে এইটো হৈছে মন্দিৰটো, আৰু এইফালৰ পৰা আমি ভিতৰত সোমাই এনেকৈ কাষেদি গেট এখন আছে, গেটেদি মই ওলাই আহিলোঁ। তো আপোনালোকক মানে পিছ চাইডটো দেখুৱাইছোঁ, পিছৰ পৰা আগলৈকে চব সম্পূৰ্ণ মই আপোনালোকক খুব ধুনীয়াকৈ দেখুৱাই দিম। আপোনালোকে চাই লওক, যাতে আপোনালোকে কেতিয়াবা আহিলে মিছ নকৰিব। কিন্তু ইয়াত নিশ্চয় সোমাই যাব, সোমালে মনটো ভাল লাগিব, আপোনালোকে মানে চাই বহুত ভাল পাব। আৰু ইয়াত মানুহ বহুত কম হয়, ইমান এটা মানুহ নাথাকে।
আৰু দৌলটোৰ বিষয়ে মই বিশেষ একো এটা নাজানো আৰু আপোনালোকক দৌলটোৰ বিষয়ে কিবা জনাবৰ কাৰণে ইয়াত এতিয়া বিশেষ বৰ্তমান মানে কোনো নাই, তো কাকো সুধিব পৰাকৈ ইয়াত কোনো নাই আপোনালোকক, সেইকাৰণে মই এতিয়া জনাব নোৱাৰিম দৌলটোৰ বিষয়ে সবিশেষ। তো আপোনালোকে সেইকাৰণে মোক বেয়া নাপাব আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে যিমান পাৰে সিমান আপোনালোকৰ মৰম চেনেহ যাচিব, যাতে ময়ো আগলৈ আৰু এনেকৈ ভিডিঅ' বনাই আপোনালোকৰ কাৰণে আপলোড কৰি থাকিব পাৰোঁ। আপোনালোকৰ সহায় সহযোগিতাৰ লগতহে মই আগুৱাই যাব পাৰিম। আৰু লগতে ইমানখিনি কথা কোৱাৰ পিছত আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিলোঁ, মানে যিহেতু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, যদি কৰাও নাই তেতিয়াহ'লে কৰি ল'ব আৰু কাষতে থকা এই যিটো বেল আইকনটো এবাৰ প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মানে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনটো মানে ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰাৰ আগতে আপোনালোকৰ ওচৰত পাই যাব। আৰু বন্ধুসকল, এতিয়া মন্দিৰটোৰ পৰা মানে বাহিৰলৈ ওলাই যোৱাৰ আগতে আপোনালোকক মই এটা চিনেমেটিক শ্বট দেখাই দিছোঁ মন্দিৰটোৰ। আৰু বন্ধুসকল, মই গেটত সোমাই আহোঁতে আপোনালোকক এটা কথা কৈছিলোঁ, মানে যিহেতু এই ঘুগুৱা দৌলটো স্থাপিত তাত লিখা নাছিলে, আৰু এতিয়া ইয়াতে ভিতৰত আহি কেনেখনি আমি পাইছোঁ ইয়াতে লিখা আছে, মানে স্থাপিত ডেটটো ইয়াত লিখা আছে। মই আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে চাই লওক। ইয়াত লিখা আছে ঘুগুৱা দৌল, ঘুগুৱা ধেমাজি জিলা। এই স্থান এটি ইটাৰে নিৰ্মিত আহোম যুগৰ দৌল আছে। এই দৌলৰ গৰ্ভগৃহ, আৰু এইটো কি লিখিছে মই পঢ়িব পৰা নাই, আপোনালোকে এতিয়া এই দৌলটোৰ মূল মন্দিৰ চৌহদক আৱৰি এটা ইটাৰ গড় আছে, তাৰ চাৰিওফালে দুটা মাটিৰ গড় আছে। দৌলৰ চৌহদৰ 6টা পুখুৰী দেখিবলৈ পোৱা যায়। এতিয়া 6টা পুখুৰী বুলি কৈছে, তাৰে 2টা মই দেখিছোঁ আৰু 6টা পুখুৰী আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। এই দৌল নিৰ্মাণৰ সম্পৰ্কে বুৰঞ্জীত সঠিক তথ্য নাই যদিও মানে এয়া বামুণী কোঁৱৰ স্বৰ্গদেউ চুকাফাই 1397 বাই 1407 খ্ৰীষ্টাব্দত মাক যোগকুঁৱৰীৰ স্মৃতিৰ ৰক্ষাৰ্থে এই ঘুগুৱা দৌল নিৰ্মাণ কৰিছিল বুলি মানে জনা যায়। গতিকে আপোনালোকে জানিব পাৰিলে এই দৌলটো কেতিয়া স্থাপিত হৈছিলে। আৰু এতিয়া মই আপোনালোকক দেখুৱাম, মানে যিকেইটা মানে 6টা পুখুৰী আছে তাৰে 2টা মই পাইছোঁ, এটা হৈছে এইটো আৰু এটা পুখুৰী এইটো, আৰু মই বাকীকেইটা আপোনালোকক দেখুৱাম। তো পুখুৰী বিচাৰি থাকোঁতে এতিয়া এইটো আমাৰ 3 নম্বৰ পুখুৰী, এইটো এটা পুখুৰী পাইছোঁ, আৰু আগত আমি যাম ক'তনো পুখুৰী আছে আমি চাবলৈ। মানে ইয়াত যিহেতু 6টা পুখুৰী বুলি দিছে, 6টা পুখুৰী আমি বিচাৰিব লাগিব, আপোনালোকক দেখুৱাব লাগিব, যিহেতু সেইকাৰণে আৰু এটা পুখুৰী বিচাৰি যাম। সেইটো হৈছে আপোনালোকৰ 3 নম্বৰ। তো বলক আৰু এটা বিচাৰি লওঁ। আৰু এতিয়া মানে 3টা পুখুৰী পালোঁ, কিন্তু এতিয়া আৰু পুখুৰী আৰু 2টা লাগে ন, 2টা নাই আৰু 3টা লাগে, তাত 6টা বুলি লিখিছিলে। তাৰপিছতে মানে এইকেইটা এতিয়া বিচাৰি পোৱা নাই আৰু এইফালে আমি আহি আছোঁ, মানে এইটো চাইডে আহি আছোঁ। এয়া কাষত এয়া নলা নিচিনাহে আছে, কিন্তু এইটো যদি পুখুৰী তাত হিচাপত দিছে তেতিয়া নাজানো আৰু দেই, কিন্তু তাত মেইনকে পুখুৰী 3টাহে দেখিলোঁ। আমি জনামতেনো নলা হয়, পুখুৰীত কেতিয়াও নপৰে। পুখুৰী কেনেকে পৰিব গাইছ, য'ত আপোনাৰ পানী গোট খাই থাকিব, এজগত পানী গোট খাই থাকিব, এইটো পুখুৰী বুলি জনা যায়। এইটো কিন্তু নলা নিচিনা। এতিয়া এইটো দীঘলীয়া, মানে বহুত দীঘল। ইয়ালে আছে, এইফালে পিছ চাইডে বহুত দীঘল, এই ৰাস্তাটো দীঘলীয়া মানে এইটো আমি পুখুৰী বুলিয়ে ক'ব নোৱাৰি, এইটো নলা বুলিয়ে ক'ম। আমিতো কিতাপত নলা বুলিয়ে পাইছিলোঁ, য'ত দীঘলীয়া বস্তু কয় এইটো নলা বুলি কয় ন গাইছ, এই নলা বুলিয়ে ক'ম। এইটো আমি পুখুৰীত নপেলাই পেলাওঁ, কিন্তু তেওঁলোকৰ মতে যদি পুখুৰীত পৰিছে নাজানো, কিন্তু আমি নলা বুলিয়ে জানো। আৰু ইফালে বিচাৰি যাওঁ, যদি বাই চান্স ক'ৰবাত পাই যাওঁ যদিও ঠিকনা নাই। আৰু এইফালে দেখিছোতো অকল হাবি দেখিছোঁ, এতিয়া হাবিৰ ভিতৰলৈ বেছিকে সোমাই যাব নোৱাৰিছোঁ গাইছ। এতিয়াতো অলপ এইবিলাকৰ কাৰণে অলপ টেনশ্যন থাকে ন, এইবিলাক বহুত ভয় লাগে। মোৰ কাৰণে বহুতেই ভয়, এনে বেছি ভিতৰলৈ নাযাওঁ। চ' গাইছ দেখুৱাব নোৱাৰিলে বেয়া চেয়া নাপাব। আৰু ইয়াতে বহিবলৈ ৰাস্তাতে, তাৰ পৰা মানে সেইফালৰ পৰা খোজকাঢ়ি আহিলে মানে যদি ভাগৰ লাগে তেতিয়া ইয়াতে বহিবলৈ দিছে, আৰু মই অলপমান বহি দিছোঁ, তুমিও অকণমান বহি দিয়া। মই নবহো, তেওঁ নবহে বোলে, তেওঁ শুব। এতিয়া ইয়াত নুশু বাৰু, ঘৰত গৈ শুমগে। এতিয়া ইয়াত বহি লৈছোঁ, অলপ বহি আকৌ এইফালে যাম, মানে এইফালে গৈ আকৌ সেই দৌলটোতে ওলামগে। এইডোখৰ পৰা মই আপোনালোকক এটা চিনেমেটিক শ্বট দেখাই দিছোঁ, তাৰপিছতে আৰু পুখুৰী বিচাৰিম।
এতিয়া চিনেমেটিক শ্বটটো আপোনালোকক দেখুৱাৰ পিছত মই মানে এইটো ৰাস্তাত এতিয়া পোনে পোনে যাম, পোনে পোনে গৈ আকৌ এইফালে গৈ এনেকে এইটো মন্দিৰটো সেইফালে গৈ পামগে আকৌ মন্দিৰত। তাৰ পিছতে এতিয়া পুখুৰীটো বৰ্তমান এতিয়া বিচাৰি নাপালো, 6টা পুখুৰীৰ ভিতৰত আমি খালি 3টাহে পালো। তো বাকীকেইটা আপোনালোকক দেখুৱাম, যদি পাওঁ তেতিয়া দেখুৱাম। আৰু দোস্তো আমি ইফালে এতিয়া ঘূৰি মেলি যিকেইটা মানে পুখুৰী বিচাৰি ফুৰিছিলো তাতে আমি এতিয়া 6টা পুখুৰী নেপালো, খালি 3টাহে পুখুৰী পালো। কিন্তু পুখুৰীকেইটা ক'ত কেনি আছে এতিয়া আমি তাৰ বিষয়ে নেজানো, যিহেতু ভালকে আমি নেজানো। এতিয়া ইয়াত কোনো পূজাৰীও নাই, পূজাৰী থকা হ'লে আমি তেতিয়া সুধি ল'ব পাৰিলো হ'লে। তেতিয়া তেওঁ নাই, মই পুখুৰীকেইটা আপোনালোকক দেখুৱাব নোৱাৰাৰ কাৰণে মই দুখিত, আপোনালোকে বেয়া নাপাব। যদি মই আকৌ যদি কেতিয়াবা মই এই দৌলটোলৈ আহোঁ তেতিয়া মই আপোনালোকক ভালকৈ মই মানে পূজাৰীৰ পৰা সুধি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো আপোনালোকে এই কাৰণে মোক বেয়া নাপাব। বন্ধুসকল, এটা কথাৰ কাৰণে মই আপোনালোকৰ পৰা ক্ষমা খুজিছোঁ, মানে যিহেতু মই যেতিয়া গেটৰ ভিতৰলৈ সোমাই গৈছিলোঁ মন্দিৰটো, তেতিয়া মই আপোনালোকক ক'লোঁ তাত স্থাপিত তাৰিখটো লিখা নাই, তাতে লিখা আছিলে মই নেদেখিলোঁ। নেদেখাৰ কাৰণে যিহেতু নাই বুলি ক'লোঁ আৰু ভিতৰত গৈ আপোনালোকক দেখুৱালোঁ। তো সেইকাৰণে আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু আগলৈ মই নতুনকৈ ভিডিঅ' বনালে মানে মই ভালকৈ চাই যাম আৰু চাই আপোনালোকৰ কাৰণে ভিডিঅ' আপলোড কৰিম। তো আপোনালোকে সেইটোৰ কাৰণে মোক মাফ কৰি দিব, বেয়া নাপাব দোস্ত। আৰু দোস্ত গোটেই মন্দিৰটো ঘূৰি পকি চাই মেলি এতিয়া হৈ গ'ল আৰু আমি পুখুৰীটো বিচাৰি নাপালোৱে। তো ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাই থাকিব। আৰু চেনেলটো জৰুৰ ছাবস্ক্ৰাইব কৰিব, যিহেতু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলেহে মই আগলৈ নতুন নতুন ভিডিঅ' বনাই আপোনালোকৰ কাৰণে আপলোড কৰি থাকিব পাৰিম। তো বাই দোস্ত।